Hi everyone, মোৰ চেনেলটোলৈ মই জ্যোতিস্মিতাই আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই চিকেন মোমো বনোৱাৰ তিনটা পদ্ধতি আৰু প্ৰেছাৰ কুকাৰত চিকেন মোমো কেনেকৈ বনালো, লগতে পদিনা চাটনি আৰু চিকেন চুপ কেনেকৈ বনালো সকলোখিনি দেখাই আছো। গতিকে অলপ দেৰি নকৰি ভিডিওটো চাওচোন আহক। এটা পাত্ৰত অলপমান ময়দা লৈছো, ইয়াত মই জোখমতে নিমখ দিছো আৰু ৰিফাইন 1 চামুচ দিছো। এতিয়া মই অলপ পানী দি ভালকৈ মঠি লম। পানী একেবাৰতে দি নিদিব, ঢিলা হৈ যাব। ভালকৈ ময়দাখিনি মঠি লব যাতে স্মুথ হয়। ময়দাখিনি মঠি হৈ গল। এতিয়া ময়দাখিনি এনেকুৱা কৰি লব হাতেৰে আৰু যিমান পাৰি এনেকুৱা কৰি লব। তাৰ পিছত 15 মিনিটৰ কাৰণে এখন প্লেট দি ময়দাখিনি ঢাকি থৈ দিব। boneless চিকেন অলপমান লৈছো, চিকেনখিনি সৰু সৰুকৈ কাটি লৈছো আৰু ইয়াৰ লগত দিবৰ কাৰণে লৈছো পিচি লোৱা নহৰুখিনি যিমান পাৰে সৰহকৈ লব আৰু আদা লৈছো, আদাখিনি পিচি লৈছো, আদাও সৰহকৈ লব। জলকীয়া কুটি লৈছো, জলকীয়া নিজৰ ইচ্ছা অনুসৰি কম বেছি পৰিমাণে দিব পাৰে। আৰু মই লগত লৈছো কবি অলপমান, কুটি লোৱা কবি। এটো একেবাৰে অপচনেল হয়, কবি নিদিয়াকৈও পাৰে। আৰু লগতে পিয়াজ লৈছো, 5টা পিয়াজ মই কাটি লৈছো সৰুকে। পিয়াজ অলপ সৰহকে দিলে মোমো খাবলৈ ভাল লাগে। এতিয়া মই চিকেনখিনি 5 মিনিটৰ কাৰণে বইল কৰি লম আৰু কবিখিনিও 5 মিনিট ভাজি লম, কাৰণ মই প্ৰেছাৰ কুকাৰত বনাম চিকেন মোমো। 5 মিনিটতে হৈ যায়, সোনকালে হৈ যায়, সেই কাৰণে অলপমান ভাজি লম বস্তুখিনি। 5 মিনিট ভাজিম, বেছি নাভাজো। এখন কেৰাহীত এফালে ৰিফাইন তেল গৰম কৰি লৈছো। ইয়াত মই এতিয়া আদা, নহৰু, পিয়াজ আৰু কবিখিনি 5 মিনিটৰ কাৰণে ভাজি লম। আৰু সিফালে বইল কৰি থকা চিকেনখিনি মই একেবাৰে লাষ্টত ইয়াৰ লগত মিক্স কৰি দিম। ইয়াত এতিয়া নিমখ দিব জোখমতে, হালধি নিদিব, জালুকৰ গুড়ি দিব আধা চামুচ আৰু ভাল পাই যদি অকণমান সয়া সস দিব পাৰে। এয়া মই 5 মিনিটৰ পিছত নমাই আছো। এতিয়া মই চিকেনখিনি কাঢ়ি লওঁ। চিকেনখিনি 5 মিনিট বইল কৰি হৈ গ'ল। চিকেনখিনি আপোনালোকে হাতেৰে ভালকৈ পিটিকি ল'ব, নহলে মিক্সাৰটো গ্ৰাইণ্ড কৰি ল'ব পাৰে। এতিয়া মই বাটাৰ লৈছো অলপমান, বাটাৰখিনি চিকেনৰ লগত ভালকৈ মিক্স কৰি ল'ম। এনেকৈ বাটাৰ দিলে চিকেনখিনি খাবলৈ বহুত ভাল হয়, কিন্তু এটো সম্পূৰ্ণ অপচনেল হয়। আপোনাৰ ওচৰত বাটাৰ নাথাকিলে নিদিবও পাৰে। যদি বাটাৰ থাকে দি দিব, চিকেনখিনি খাবলৈ বহুত ধুনীয়া টেষ্ট এটা আহি পৰে। ভালকৈ মিক্স কৰি ললো বাটাৰখিনি। এতিয়া মই চিকেনখিনি এই পিয়াজ, আদা, নহৰুখিনি সৈতে মিক্স কৰি ল'ম। আৰু এতিয়া মই আপোনালোকক পদিনা চাটনিটো বনোৱা দেখাই আছো। এটা মিক্সাৰ জাৰ লৈছো, তাত অলপমান পদিনা দিছো আৰু মই লগতে দিছো জলকীয়া 4টা। কেঁচা জলকীয়া অলপমান সৰহকৈ দিলে ভাল লাগে। নহৰু দিছো কেইফুটামান, আদা 1 ইঞ্চি দিছো, জোখমতে দিছো ক'লা নিমখ অকণমান চেনি দিছো লগতে, আৰু অকণমান নেমু চেপি দিছো। এতিয়া এইখিনি মই গ্ৰাইণ্ড কৰি ল'ম। পদিনাৰ চাটনিখিনি হৈ গ'ল। এতিয়া মই ইয়াত পানী মিহলাই গ্ৰেভি কৰি ল'ম। পানীখিনি একেবাৰতে দি নিদিব, এচামুচকৈ দিব, চাই ল'ব নহলে ঢিলা হৈ যাব। এতিয়া মই ইয়াত দিম গাখীৰ 4 চামুচ মান। আপোনালোকে গাখীৰৰ সলনি গাখীৰৰ সৰো দিব পাৰে, নহলে দৈও দিব পাৰে। এয়া দিলে বহুত ভাল হয় কিন্তু চাটনিখিনি খাবলৈ। এতিয়া মই চিকেন চুপ বনাম। চিকেন বইল কৰা যিখিনি পানী আছিলে মই থৈ দিছিলো। এতিয়া মই এটা পাত্ৰত পানী অলপমান গৰম কৰি লৈছো। ইয়াৰ লগত মই সেই বইল কৰা চিকেনৰ পানীখিনি দিছো আৰু ইয়াৰ লগত মই কবি দিছো কুটি লোৱা। আপোনালোকে নিজৰ ইচ্ছামতে বেলেগ পাচলিও দিব পাৰে। আৰু লগত দিছো আদা, নহৰু পিচি লোৱা, পিয়াজ, জলকীয়া আৰু লগতে চিকেন দিছো সৰু সৰুকৈ কাটি কেইপিচমান, আৰু নিমখ দিছো জোখমতে, আৰু ইয়াত জালুকৰ গুড়ি দিছো 1 চামুচ। এতিয়া ভালকৈ লৰাই দিছো। এতিয়া মই মোমোগিটা বনাই লওঁ। আৰু মই চুপত দিবৰ কাৰণে কৰ্ণফ্লোৰ পানীৰ লগত এনেকৈ গুলি পেলাই লিকুইড বনাই থৈছো। এয়া মই চুপখিনি নমোৱাৰ আগে আগে দিম। মোমো বনোৱাৰ 3টা পদ্ধতি মই দেখাই আছো আপোনালোকক। এতিয়া মই ময়দাখিনিৰ পৰা সৰু সৰু লাডু বনাই পুৰিৰ আকাৰত বেলি ল'ম। যদি ময়দাখিনি ঢিলা হৈছে তেতিয়াহ'লে অকণমান ময়দা গুড়ি দি ল'ব। মোৰ বহুত জোখত হৈছে ময়দাখিনি, গুড়ি নিদিয়াকৈ হয়। যিমান পাৰে পাতলাকৈ বেলিব, পাতলাকৈ বেলিলেহে মোমো খাবলৈ ভাল হয়। ডাঠ হৈ থাকিলে মোমো নিসিজিব। এতিয়া ইয়াৰ মাজত 1.5 চামুচ চিকেন ষ্টাফিংটো ভৰাই এফালৰ পৰা ফোল্ড কৰি যাব। মই দেখুৱাৰ নিচিনাকৈ ভালকৈ চাই লওক। মোমো বনোৱা এইটো ডিজাইনে মোৰ সবতকৈ ভাল লাগে। মই বেছিভাগ এইটো ডিজাইনতে বনাওঁ মোমো।
আধাখিনি ফোল্ড কৰাৰ পিছত মই এতিয়া বাকি থকা অংশখিনি ইয়াত আনি পেলাই এনেকৈ লাহেকৈ হেঁচি দিম। এইটো হৈ গ'ল। এটা বাটিত এনেকৈ ৰিফাইন অলপমান লৈ ল'ব। এতিয়া মমোটো হাতত লৈ ৰিফাইন সানি দিব চাৰিওকাষে। এনেকৈ ইফালে সিফালে ধুনীয়াকৈ ৰিফাইনখিনি সানি দিব। এনেকৈ সানি দিয়াৰ পিছত কিন্তু মমোটো খাবলৈ বহুত ভাল হয়। এইটো টিপছ আপোনালোকে ক'তো নাপাব। আমি যেনেকৈ বজাৰত মমো খাওঁ সেই বজাৰত মমো খোৱাৰ নিচিনাই হ'ব। আৰু মমোকেইটা তেতিয়া শুকান হৈ নাথাকে আৰু ইটোৰ লগত সিটো লাগিও নধৰে। এতিয়া মই ছেকেণ্ডটো ডিজাইন দেখাই আছোঁ মমোৰ। আপোনালোকে যদি ৰুটি ভালকৈ বেলিব নোৱাৰে তেতিয়াহ'লে এনেকুৱা ঘূৰণীয়া কিবা এটা বাচন লৈ পেলাই ৰুটিটো ভালকৈ কাটি ল'ব। ঘূৰণীয়া হ'লে ভাল হয় মমোবোৰ। চব্জিখিনি এনেকৈ দিয়াৰ পিছত দুইটা কাষ আনি ইটোৰ লগত সিটো মোৰ ভালকৈ লগাই দিব। হাতেৰে লাহেকৈ এফালৰ পৰা প্ৰেছ কৰি যাব। দুইটা মোৰ লগাই দিব। এইটো ডিজাইন বনাবলৈ সহজ হয়। এতিয়া এনেকৈ দুইটা মূৰ আনি জইন কৰি দিব আৰু হাতেৰে লাহেকৈ প্ৰেছ কৰি দিব। এইটো চাওক। এতিয়া মই কোৱাৰ নিচিনাকৈ গোটেইটোতে ৰিফাইন লগাই দিব। এতিয়া মই 3 নম্বৰ ডিজাইনটো দেখাই আছোঁ। চব্জিখিনি দিয়াৰ পিছত এনেকৈ গোটেইকেইটা কাষ এনেকৈ মেৰিয়াই আনিব। এতিয়া গোটেইখিনি এনেকৈ হেঁচি দিব, লাহেকৈ হেঁচিব আৰু গোটেইটোতে মই কোৱাৰ নিচিনাকৈ ৰিফাইন লগাই দিব। আৰু আপোনালোকৰ যদি মমো ষ্টাফিং এনেকৈ বাঢ়ি থাকে তেতিয়াহ'লে সেই যিখিনি মমো চুপ বনাই থকা হৈছে তাৰ লগতে এনেকুৱা ষ্টাফিংখিনি দি দিব। এতিয়া এনেকুৱা ফুটা থকা বাচন এটা লৈ ল'ব। যদি ষ্টিমাৰ আছে ষ্টিমাৰতে বনাব আৰু গোটেইটোতে এনেকৈ ৰিফাইন সানি ল'ব। ৰিফাইন সানি ল'লে ইটোৰ লগত সিটো লাগি নধৰে। আৰু মই মমোখিনিত ৰিফাইন লগাই দিছোঁ, এনেও লাগি নধৰে। মই কেইটামান ইয়াত বনাই দেখাম মমো আৰু বাকীখিনি প্ৰেছাৰ কুকাৰত বনাই দেখাম। এতিয়া মই এটা ইডলি ষ্টেণ্ড লৈছোঁ আৰু এই গোটেইখিনিতে মই ৰিফাইন সানি ল'ম আৰু মমোখিনি ইয়াত এটা এটাকৈ দি যাম। আৰু এইটো ইডলি ষ্টেণ্ড মই প্ৰেছাৰ কুকাৰত দিম। আৰু প্ৰেছাৰ কুকাৰত মমো বনালে বহুত সোনকালে হয়, 5 মিনিটতে হৈ যায়। 3টা হুইচেল দিয়াৰ পিছত নমাই দিব লাগে। মই প্ৰেছাৰ কুকাৰতেই মমো বনাওঁ। আৰু মই যিখিনি মমো চুপ বনাই আছিলোঁ তাৰ পৰা 1 বাটি চুপ লৈ আহিছোঁ। ইয়াত 1 বাটি আৰু আধা বাটি দি দিছোঁ। ইয়াত এতিয়া ঢাকনিখন মাৰি পেলাই মই 3টা হুইচেল দিয়াৰ পিছত নমাই থ'ম। আৰু মই এফালে যিখিনি চুপ বনাই আছিলোঁ তাতে মই এই বাচনটো দি দিম আৰু ঢাকনিৰে ঢাকি দিম। হাই ফ্লেমত দি উতলাম আৰু মাজে মাজে মই চেক কৰি থাকিম। এইখিনি আপোনাৰ 20 মিনিটমান সময় লাগিব। প্ৰেছাৰত দিয়াখিনিৰ হুইচেল আহিলেই 5 মিনিটৰ পিছতে আহিলে। এতিয়া 3টা হুইচেল দিছে, মই নমাই থৈছোঁ। আৰু এফালে দিয়াখিনি হোৱাই নাই, এতিয়াও সিজিবলৈ বাকী আছে আৰু 15 মিনিট সময় সিজাব লাগিব ভাপত। প্ৰেছাৰ কুকাৰত দিলে বহুত সোনকালে হয় মমো। আপোনালোকে যিমান পাৰে প্ৰেছাৰ কুকাৰতে বনাবলৈ চাব। এয়া মই খুলি দেখাইছোঁ, বহুত গৰম হৈ আছে। উলিয়াওঁতে সাৱধান হ'ব। সোনকালে হোৱাৰ লগতে ধুনীয়াকৈ সিজিও যায়। এতিয়া মই সম্পূৰ্ণ 20 মিনিটৰ মূৰত চাইছোঁ। ইয়াত দিয়া মমোখিনি ধুনীয়াকৈ সিজি গ'ল। চিকেন চুপটোত দিবৰ কাৰণে মই যিখিনি কৰ্ণফ্ল'ৰ গুলি থৈছিলোঁ পানীৰ লগত সেইখিনি মই এতিয়া চুপখিনিত দি দিম আৰু ভালকৈ লৰাই দিম। এইখিনি দিয়াৰ লগে লগে চুপখিনি ডাঠ হৈ আহে। চিকেন মমো খাব পৰাকৈ ৰেডি হৈ গ'ল আৰু বহুত ভাল হৈছে খাবলৈ। মই এটা খাই চাইছিলোঁ আৰু এইটো বিলাহী চাটনিৰ লিংক চাব বিচাৰে যদি মোৰ ডেছক্ৰিপশ্যন বক্সত লিংকটো দিয়া আছে, তাত আপোনালোকে বিলাহী চাটনিটো ধুনীয়াকৈ চাই ল'ব পাৰে। চিকেন চুপটো খাবলৈ বহুত ভাল হৈছে, ইমানেই টেষ্টি হৈছে। এইটো স্বাস্থ্যৰ কাৰণে বহুত ভাল হয়। জ্বৰ কাহ কিবা হৈ থাকিলেও চিকেন চুপ খাব পাৰে। আৰু মই এইখিনিতে এটা কথা কওঁ, মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু মোৰ ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু এটা নতুন ভিডিঅ'ৰ সৈতে মই পুনৰ আহিম। মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে বহুত ধন্যবাদ।